নমস্কাৰ বন্ধুসকল, আজি একো বিশেষ ৰেচিপি বনোৱা নাই। আজি মই কলিয়াবৰত যোৱা এটা বাৰ্থডেৰ কিছুমান মুহূৰ্ত আপোনালোকক মই দেখালোঁ। এয়া চাওক, টিকলা মাইনাটোৰ বাৰ্থডে, ৰিয়ান মাইনা আমাৰ ভতিজা। তাৰ বাৰ্থডেলৈ যাব উলিয়ালোঁ কলিয়াবৰ অভিমুখে। এয়া চাওকচোন, ব্ৰিজ পাইছোঁ, ছানছেট হোৱাৰ সময়। কেকটো একচুৱেলি আমাৰ তেজপুৰৰ পৰা নিয়া হৈছিলে, স্প্ৰিং ভেলীৰ পৰা। গতিকে সেইবাবে আমি একেলগেই গ'লোঁ, কেকটো লগতে মই লৈ গ'লোঁ। তাৰপিছত এয়া দেখিছেনে, ডাৱৰখিনি ইমানেই ধুনীয়া লাগিছে নহয়নে? এনেকুৱা সময়ত আমি কলিয়াবৰত আছোঁ। এয়া মুনু বাৰ্থডেলৈ আহিছোঁ। কি বুলি কওঁ এতিয়া, কোন হয় দেখাম। বাৰ্থডেত গৈ আছোঁ। এয়া বাৰ্থডে বয় মাক। এইফালে কেক উলিয়াই থোৱা আছে, আমি কাটিব যাম এতিয়া, অলপমান সময় আছে। আপোনালোকে দেখাই গৈ থাকিম, চাই থাকিম। এয়া বাৰ্থডে বয় এতিয়ালৈকে ৰেডি হোৱাই নাই। সি মোলৈ চাই মোৰ ওচৰতে বহি দুষ্ট কৰি আছিলে। ৰেডি হ'ব, তাৰপিছত মই আপোনালোকক দেখাম। এয়া চাওক, টিকলা মাইনাটোক মৰম লগা লাইনে, তাক ব্লু এণ্ড হোৱাইট কালাৰৰ এনেকৈ পিন্ধাইছে। কেকটো সেইটো কাৰণে ব্লু অনা হৈছে। চাওক না, ইমানেই মৰম লাগিছে তাক দেখি। এয়া আমাৰ বৌ আৰু ভণ্টি, আমি একেলগে ভিতৰত মনে মনে অলপ ডান্স কৰি আছিলোঁ। এইখিনি ভিডিঅ' ক্লিপো আপোনালোকলৈ দি দিছোঁ। দেখিছেনে বাৰ্থডে বয় মাকে কিমান নাচি আছে? এজনী বাৰ্থডে বয়ৰ বাইক। কেকটো কেনেকুৱা লাগিছিল জনাব নাপাহৰিব। যিহেতু সি ব্লু কালাৰ পিন্ধিছে, গতিকে ব্লু থিমৰ কেক অনা হৈছিলে। এতিয়া মই আগতে খোৱাটো মেইন, আগতে খাই ল'লোঁ খাহী মাংস দি ভাত। এতিয়া বাকী কেক কাটিবলৈ আহিলোঁ। এয়া মমায়েকে লৈ আছে। একচুৱেলি তেওঁ মমায়েক নহয়, খুৰাকহে হয়, মাকৰ পিনৰ পৰা মমায়েক। এতিয়া তেওঁৰ লগত কেক কাটিব। দেউতাক আহিব, দেউতাকৰ ওচৰত বহিব, তাৰপিছত কেক কাটিব। চব আছে যিহেতু, তাক চাওক নাই, ইমানেই মৰম লাগিছে মুখখন দেখি। সি সেইদিনাখন আমনি নকৰাকৈ আছে। তাক চাওকচোন, ইমানেই ধুনীয়া লাগিছে নহয়নে বাৰু? এতিয়া কেকটো কাটাৰ সময়ত আপুনি চাওক। তাৰপিছত এতিয়া আহিল ফটো পৰ্ব। এয়া আমি চেলফি এখন লৈছিলোঁ। তাক চাওকচোন, ইমানেই কিউট লাগিছে। কেক খাই ক'বই নোৱাৰে, গোটেই মুখখনতে কেক কেক লাগি আছে। ওপৰৰ পৰা এনেকৈ খাই আছে। চবেই এয়া তাৰ ওচৰতে একদম ঘেৰাও পাতি ধৰিছে। সন্ধিয়া হ'লেই যিহেতু মোৰ আহিব হ'লে, তাৰ আগতে মই নতুন বৌ এগৰাকীৰ লগত ফটো উঠিলোঁ। এয়া কলিয়াবৰ পৰিয়াল, এয়া ভণ্টি আৰু আছে লগত বৌ, ডাঙৰ বা আৰু বহুতো মানুহ আছে, হয়তো দেখা পাব আগৰ ভিডিঅ'ত। এতিয়া আজি ভিডিঅ'টো এয়া ইমানতে সামৰিলোঁ আৰু আহি গ'লোঁ সন্ধিয়া ঘৰলৈ। এনেকেই কলিয়াবৰ দিনটো খুবেই ভাল লাগিল, কাৰণ যিহেতু গোটেইখিনি ফেমিলি আছিলে। আকৌ আগলৈ লগ পাম, আশা